Hey guys, welcome back to my YouTube channel Joyshri Borua আৰু আজি মই শ্বেয়াৰ কৰিম ফিশ কাৰী ৰেচিপি একদম সিম্পল ষ্টাইলত আৰু বহুত টেষ্টি ৰেচিপি হয় লেটস ষ্টাৰ্ট মাছ আপোনালোকে যি প্ৰকাৰৰ মাছ ইউজ কৰিব পাৰি প্ৰথমতে মেৰিনেট কৰিম হালধি নিমখ ভালদৰে মিক্স কৰিম এতিয়া আৰু আপোনালোকে বেলেগ মছলা ইউজ কৰিব পাৰি গৰম মছলা মিট মছলা কিন্তু মই অকলে হালধি আৰু নিমখৰ লগতে মেৰিনেট কৰিছোঁ হৈ গ'ল এতিয়া আধা ঘণ্টা কাৰণে এনেকৈ ঢাকি থৈ দিব আধা ঘণ্টা আৰু এইফালে মই বিলাহী কাটি ল'লোঁ এইফালে পিঁয়াজ কাটি ল'লোঁ নহৰু বাকলি গুচাই ল'লোঁ পেষ্ট বনাবলৈ নহৰু আৰু বিলাহী লগতে দি দিছোঁ পেষ্ট বনাবলৈ হৈ গ'ল পেষ্ট নহৰু আৰু পিঁয়াজৰ পেষ্ট বিলাহী সো বলক এতিয়া ফ্ৰাই কৰোঁ মোৰ আধা ঘণ্টা হৈ গ'ল প্ৰথমতে ফ্ৰাই কৰিলোঁ মাছকেইডোখৰ তেল লৈ লৈছোঁ আৰু ইয়াতে মাছকেইডোখৰ এপিচ এপিচকৈ দিম মই এতিয়া আৰু এনেকুৱা তেল উফৰিছে নহয় মাছকেইডোখৰ দিয়াৰ লগে লগে চব এয়া গোটেইকেইডোখৰ দি হ'ল এতিয়া মাছকেইডোখৰ এপিচ এপিচকৈ এনেকৈ পলটাই দিম এনেকৈ চাওক সিজিছে অলপ অলপকৈ গোটেইকেইডোখৰ এনেকৈ মই পলটাই দিম এনেকৈ এতিয়া মাছখিনি 8 মিনিটমান এনেকৈ ফ্ৰাই কৰি ল'ব আৰু গেছৰ ফ্লেমটো ল' কৰি ল'ব সেয়া মোৰ সিজিলে চাওক এতিয়া কাঢ়ি লওঁ মই গেছৰ ফ্লেমটো ফ্ৰাই কৰা সময়ত ল' কৰি ল'ব দেই নহ'লে জলি এদাই হ'ব আৰু মই এনেকৈ এপিচ এপিচকৈ কাঢ়িলোঁ এতিয়া এইফালে মাছকেইডোখৰ বনাম অলপ তেল লৈ লৈছোঁ আৰু ফ্ৰাই কৰা তেলখিনি মই ইয়াতে ঢালি দিছোঁ ৱেষ্ট হোৱাতকৈ ভাল ইয়াতে এনেকৈ লৈ লৈছোঁ নহ'লে মাছৰ তেলতে একো বনাই খাব নোৱাৰি মাছৰ স্মেলটো আহি থাকিব চ' ইয়াত মই লৈ ল'লোঁ তেলখিনি গৰম হওক তাৰপিছত ইয়াত দিছোঁ মই ধনিয়া চিডছ তাৰপিছত ইয়াত দিম বিলাহী পেষ্টখিনি বিলাহী পেষ্ট লৰাম এনেকৈ ভালকৈ তাৰপিছত ইয়াত দিম এতিয়া মই দুটা গ্ৰীণ চিলি দুটা লৈছোঁ মাছৰ ঝোল হয় যিহেতু মাছৰ তৰকাৰী হয় যিহেতু জলকীয়াটো হ'লে ভাল নালাগিব খাবলৈ চ' জলকীয়া অকল দুটা দিছোঁ এতিয়া হালধি দিছোঁ গৰম মছলা কাশ্মীৰী লাল মিৰ্চ ৰংটো বৰ ধুনীয়া আহে আৰু এতিয়া আকৌ মিক্স কৰিম ভালকৈ তাৰপিছত এতিয়া এড কৰিম বিলাহী পেষ্টখিনি বিলাহী পেষ্ট আকৌ মিক্স কৰিম ভালদৰে লৰাম ভালদৰে এনেকৈ লৰাম ভালদৰে বিলাহীখিনি সিজিছেগৈ লাহেকৈ চাওক বৰ ভাল ৰং এটা আহিলে সিজিলে এতিয়া ইয়াতে এড কৰিম পানী এড কৰিছোঁ এই যে মই পেষ্ট বনোৱা বাতিকেইটা যে তাতে আখালি পিনে ভালদৰে পানীখিনি দি দিছোঁ বিলাহী আৰু পিঁয়াজৰ পেষ্ট থোৱা বাতিকেইটা দুবাতি পানী ইউজ কৰিছোঁ মই বৰ বেছি পানী ইউজ কৰা নাই কেলে কি নহ'লে পনীয়া হৈ যায় খাবলৈ ভাল নালাগে পানীখিনি উতলিছে চাওক এতিয়া আমি ইয়াতেই মাছৰ পিচকেইডোখৰ ভালদৰে দি দিম মোৰ মাছৰ পিচকেইডোখৰ লাহেকৈ দিলোঁ এতিয়া লৰাম ভালকৈ লাহে লাহে নহ'লে মাছৰ পিচ ভাগি এদাই হ'ব চাওক মাছৰ পিচকেইডোখৰ সিজিছে আৰু অলপ অলপকৈ আৰু মোৰ মাছৰ তৰকাৰী ৰেডি চাওক আৰু যে মই নিমখটো দিছিলোঁ একদম লাষ্টত মই নিমখ দিয়াটো ভিডিঅ' কৰিব একদম পাহৰি গ'লোঁ কিন্তু মোৰ মাছ ৰেডি চাওক বহুতেই টেষ্টি হয় ৰেচিপিটো চালে আপোনালোকে আৰু মাছডোখৰ চাই গম পাইছেই কিমান টেষ্টি হয় চ' যদি মোৰ ৰেচিপিটো ভাল লাগিলে আপোনালোকক প্লিজ মোৰ ইউটিউব চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব প্লিজ কিপ ছাপৰ্টিং বাই বাই